ৰাতিপুৱা উঠিলোঁ, এতিয়া বাজিছে 8টা আৰু উঠি মেলি মাৰ্কেটত যাব লাগিব এতিয়া আলু আনিবলৈ। বজাৰখন ওচৰতে থকাৰ কাৰণে বহুত সুবিধা হয়। বজাৰখনলৈ যাওঁতে বেছি টাইম নালাগে, মানে বিল্ডিঙৰ পৰা ওলায়ে মানে ফ্ৰণ্টতে যিখন বজাৰ বহে আমাৰ বিৰুবাৰী বজাৰ, আৰু সেই দাদা আছে আমাৰ, দাদাকেইজনে ভালকৈ চিনি পাই দিয়ে মোক, একদম আলু ভাইয়া, আলু নিব আহি গ'ল। ফাইনেলি বহুত কষ্টৰ মূৰত আলু বাচা হৈ গ'ল, আৰু বাচি বাচি আনি এডোখৰতে মই জমাওঁ আলুবিলাক, আৰু অলপ বাচি থোৱা আছে সেইখিনিও আনিবগৈ লাগিব। তাতে জুখি মেলি থৈ অহা হৈছে, আৰু পে'মেণ্টটো কৰি মেলি আলুখিনি আনিম। আৰু এইখিনি আলু আৰু আছিলে, তো এইখিনিও লৈ ল'লোঁ। ভাগৰ লাগি যায়, বহুত ভাগৰ লাগে, মানে এটা এটা আলু বাচি মেলি আকৌ আনি মেলি আকৌ বিল্ডিঙৰ ওপৰলৈ নি আকৌ তাত ধুবগৈ লাগিব। এইকেইদিন মা অহাৰ কাৰণে বহুত সুবিধা হৈছে। মায়ে ৰাতিপুৱা সহায় কৰি দিছে আলুখিনি ধোৱাত, আৰু এয়া ঠাণ্ডা এটাও লৈ আহিলোঁ, পেপচি এটা খাওঁ মজাকৈ। এই মা হয় মোৰ, মায়ে পূৰা আলু ধুই আছে, আৰু আলুবিলাক ধোৱাৰ পিছত এনেকৈ ধুনীয়াকৈ জাপি ৰাখিব লাগে। ভালকৈ থ'লে বস্তুবিলাক ভাল লাগে, দেখিও ভাল লাগে, আৰু চাফা তাফাকৈ কৰিলে ভাল লাগে আৰু এনেকৈ। আৰু আমাৰ মনীষা ব্যস্ত পাকঘৰৰ ৰন্ধা বঢ়া কৰাত। তাই মাছ ফ্ৰাই কৰি আছে, তাই মাছ খাওঁ ক'লে আজি, মাছ লৈ আহিলোঁ, ভাঙন মাছ ফ্ৰাই কৰি আছে, আৰু দালি বনাইছে চাগে, দালি মাছ 4টা মাছ। তো আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিলোঁ। আপোনালোকৰ মাজৰে বহুতে কৈ আছিলে আমাক ইউটিউব চেনেল এটা খুলিবৰ কাৰণে, তো চেষ্টা কৰিছোঁ ভিডিঅ'বোৰ দিবৰ কাৰণে। তো কিবা ভুল হ'বও পাৰে, বেয়া চেয়া নাপাব আপোনালোকে। এনেকৈ যাতে আগলৈ আমাক মৰম আৰু ছাপোৰ্ট কৰি যায়, মৰম আৰু ছাপোৰ্ট সদায় কৰি যাব আপোনালোকে, যাতে আমি আৰু আগুৱাই যাব পাৰোঁ, আমি দুয়ো একেলগে আগুৱাই যাব পাৰোঁ।